ফ্ৰেণ্ডছ মোৰ নাম আতিকুল ইছলাম আৰু আপোনালোকে চাই আছে আপোনালোকৰ ইউটিউব চেনেল স্মাৰ্ট সাৰ্ভিস ফ্ৰেণ্ডছ আজি আপোনাক খুব ধুনীয়া 1 BHK এটা ইন্ডিভিজুৱেল হাউস দেখাব গৈ আছো যেটো আছে ৰুকমণি গাঁৱত আৰু ইয়াৰে ৰেন্টটো 8000 খুব ধুনীয়া এটা বেডৰুম এটা হল কিচেনটো খুব ধুনীয়া আৰু ওয়াৰ্ড্ৰব দিয়া আছে 24/7 ৰানিং ওয়াটাৰ পাব ইলেক্ট্ৰিসিটি সাব মিটাৰ আছে যিমান ইউজ কৰে 4 বিলাৰ পাৰ্কিং নহব 2 বিলাৰ পাৰ্কিং পাব সৰু ফ্যামিলি বা স্টুডেন্ট এই ঘৰটো বুক কৰিব পাৰে ডেসক্ৰিপচনত আমাৰ কন্টাক্ট নম্বৰ আছে আমাক যোগাযোগ কৰিব পাৰে সো বলক আজিৰ এই ভিডিওটো আৰম্ভ এটো আপোনাৰ 1 BHK হয় এটো দেখিছে এটো আপোনাৰ হেৰিটো ফ্লোৰটো ফেন সেন দিয়া আছে গুটে আৰু এফালে দিয়ে আপোনাক লৈ গৈছো ইয়াতে আপুনি গৈ এফালে গৈ ইয়াতে আপুনি পাব কিচেনটো চাইলো এইটো কিচেন হয় আৰু পানীটো ইয়াৰে ভাল 24/7 ৰানিং ওয়াটাৰ দেখিছে খুব ধুনীয়া পানী আৰু এডজাস্টমেন্ট ফ্যান দিয়া আছে তাতে এডজাস্টমেন্ট ফ্যানটো দিয়া আছে কিচেনটো বেছ ডাঙৰ আৰু ইয়াতে আপুনি দেখিছে এফালে গুখাই ঘৰ পূজা ৰুম গুখাই ঘৰ আছে চাইলো গুখাই ঘৰ আৰু এইফালে আছে আপোনাৰ বেডৰুমটো এটো কমপ্লিট দেখিছে কমপ্লিট বেডৰুম আৰু আপোনাৰ ইয়াতে আপোনাৰ এটা আছে ওয়াৰ্ড্ৰব এটো ওয়াৰ্ড্ৰব দিয়া আছে চাইলো ওয়াৰ্ড্ৰব এতে কাপোৰ কানি সব ৰাখিব পাৰিব ওপৰতো আছে খুব ধুনীয়া চাইলো ওয়াৰ্ড্ৰবটো আৰু এইফালে আপোনাৰ আছে টয়লেটটো ইয়াতে বেলকনি দেখিছে এটো বেলকনি হয় খুব ধুনীয়া এটো সৰু এখন বেলকনি আছে আৰু ইয়াতে বেসিন সিসিন আছে চাই লওক এই গ্লাস গুটে দিয়া আছে আৰু এইটো হল আপোনাৰ বাথৰুম ফ্ৰেণ্ডছ ভিডিওটো এইখিনিয়ে আছিল আশা কৰো আপোনালোকে চালে আৰু আপোনালোকৰ বিশেষ কিবা প্ৰশ্ন থাকিলে মোক কমেন্ট বক্সত জনাব পাৰে মই 99 কমেন্টৰ ৰিপ্লাই কৰি থাকো এই ঘৰটো খুব ধুনীয়া ঘৰ দেখিছে মোৰ বেক সাইডে আৰু এই ঘৰটো আজিয়ে বুক কৰিব পাৰে ৰেন্টত ল'ব পাৰে ৰেন্টটো 8000 এটা বেডৰুম এটা হল এটা টয়লেট এটা কিচেন আছে 4 বিলাৰ পাৰ্কিং নাই 2 বিলাৰ পাৰ্কিং আছে আৰু এইটো এড্ৰেছটো হল জয়ানগৰ বাস স্টেনৰ পৰা আপোনাৰ অনলি 5 মিনিট ওয়াকিং ডিসটেন্স সো পলম কি হল আজিয়ে বুক কৰক মই অতি সোনকালে আহি আছো নেক্সট ভিডিওত আজিলৈকে টাটা বাই বাই সব্বা খেৰ